মৰ্ণিং এভৰিৱান। সকলোকে মোৰ প্ৰথমটো ব্লগলৈ স্বাগতম জনাইছোঁ। আজি সাৰ পাই উঠোঁতে অলপ দেৰিয়ে হ'ল। পুৱা 7টা বাজি গৈছিল। মুখখন ধুই চাহ খাই উঠি ভাবিলোঁ ফেচপেক এটাকে লগাই লওঁ। ফেচপেকটো লগাই মুখখন ধুই দিয়াৰ পিছত ইমান ফ্ৰেছ লাগিল, মনটো একেবাৰে ভাল হৈ গ'ল। তেনেতে মাইনা আৰু দেউতাকো শুই উঠিল। দেউতাকে ক'লে গীৰ্জাঘৰলৈ যোৱা যদি সোনকালে ওলোৱা। লগে লগে ঘৰৰ কামকেইটা কৰি গা পা ধুই মই ব্যস্ত হ'লোঁ মেকআপত। ইফালে দেউতাক আৰু মাইনায়ো গা পা ধুই একেবাৰে ৰেডি হৈ গ'ল। বাৰু মই পিন্ধা এই ছালৱাৰ ছুটযোৰ কেনেকুৱা লাগিছে জনাবচোন। মোৰ আকৌ বৰ ভাল লাগে। আমি বৰ্তমান আছোঁ বঙাইগাঁৱত। বঙাইগাঁৱৰ কোনোবা এটা চাৰ্চলৈ যাম বুলি বহু দিনৰ পৰাই ভাবি আছিলোঁ, কিন্তু সময় মিলাব পৰা নাছিলোঁ। পিছে মোৰ পৰিচয়টো আপোনালোকক দিয়াই হোৱা নাই নহয়। মোৰ নাম নমিতা গগৈ। মোৰ ঘৰ নগাঁৱত, কিন্তু বৰ্তমান মানুহজনৰ চাকৰিৰ বাবে আমি বঙাইগাঁৱত থাকোঁ। মই এগৰাকী গৃহিণী আৰু এগৰাকী 3 বছৰীয়া সৰু ছোৱালীৰ মাক। ঘৰ সংসাৰ, মোৰ সৰু ছোৱালীজনী আৰু দৈনন্দিন জীৱনৰ সৰু সৰু মুহূৰ্তবোৰ আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি থাকিবলৈ মোৰ বৰ ভাল লাগে। আৰু এটা কথা, মই গান গাবলৈ খুব ভাল পাওঁ। কেতিয়াবা মাজে মাজে আপোনালোককো গাই শুনাম দেই। নিজে ওলাই আহি মাইনাকো অলপ ষ্টাইল কৰি দিলোঁ। মই যি কৰোঁ মোক দেখি তাইকো সেইটো কৰিব লাগে। আজি মোক দেখি নিজে নিজে লিপষ্টিক লগাই ল'লে। তাইৰ এই মৰম লগা কাণ্ডবোৰ দেখিলেই মোৰ মনটো একেবাৰে ভাল হৈ যায়। আহি পালোহি গীৰ্জাঘৰত। আজি প্ৰথমবাৰৰ বাবে বঙাইগাঁৱৰ গীৰ্জাঘৰলৈ আহিছোঁ। সঁচাকৈয়ে মনটো বহুত ভাল লাগিছে। বঙাইগাঁওখন সঁচাকৈয়ে বৰ ধুনীয়া ঠাই। কেতিয়াবা ফুৰিবলৈ গ'লে আপোনালোককো এবাৰ লগত লৈ যাম দেই। ভিডিঅ'ৰ জৰিয়তে বঙাইগাঁওখন ঘূৰাই দেখুৱাম। গীৰ্জাঘৰৰ পৰা ওলাই হোটেল এখনত ব্ৰেকফাষ্ট কৰি লৈ আমি মাছ বজাৰলৈ গ'লোঁ। মাছ লৈ ঘৰলৈ ৰাওনা হ'লোঁ। আজি ৰান্ধিলোঁ আলু বিলাহী মাছৰ জোল, মাছৰ পেটু, বেঙেনা ফ্ৰাই, তিতাকেৰেলা ফ্ৰাই, খৰিচা আৰু গুটি আলু ভাজি। আজি ৰন্ধা সময়ত ভিডিঅ' কৰিব নোৱাৰিলোঁ। ভাত খাই উঠি অলপ জিৰণি লৈ আবেলি একাপ চাহ খাই আকৌ মাইনাৰ লগত অলপ খেলিলোঁ। অলপ পিছত গধূলি হোৱাত মানুহজনে আমাক অলপ ফুৰাবলৈ লৈ গ'ল আৰু ৰসমলাই খুৱাই আনিলে। এনেকৈ আজি আমাৰ দিনটো হাঁহি ধেমালি, গীৰ্জাঘৰ, বজাৰ, ৰন্ধা বঢ়া আৰু পৰিয়ালৰ মৰমেৰে পাৰ হৈ গ'ল। আপোনালোকৰ দিনটো কেনেকৈ পাৰ হ'ল কমেণ্টত জনাবচোন।